নাথাকে শ্ব' এটা চলি আছে ক'ত তেলা চেলা লগাই থৈ দিছি মোৰ কি কম আমাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকে চাইছে জহৰা ফকতীয়া লাইফ এতিয়া আপোনালোকে ভাবিছে যে জহৰাটো শব্দটো কেনেকৈ এতিয়া মই আপোনালোকক ভাগে পাত্ৰে কৈ আছো কালি ফাদাৰ উঠিল জ্বৰ মই ক'লো টেবলেট খাবি নে ফাদাৰে কৈছে হাঁহ বোলো হাঁহ জ্বৰ দিলে হাঁহ সেনেকৈ দিলোঁ আমি জ্বৰ হাঁহ বেয়াটো নাভাবো আজি আমি কথা পাতিম ব্ৰেকআপ কিয় হয় মানুহে জানি বুজি ব্ৰেকআপ দিয়ে নাজানি বুজি ব্ৰেকআপ দিয়ে সেইবোৰ কথা পাতি আমাৰ বিখ্যাত ব্ৰেকআপ আৰ্টিষ্ট আহি আছে আমাৰ ওচৰত আমি তেওঁক আমন্ত্ৰণ জনাব সাজু হৈছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক ফোন আহিলে তেওঁ ব্ৰেকআপ দা এই ভাঙা টিভি দোকানখন দি আছে তাৰে গলিটো লেট্ৰিনটোৰ কাষে দি আহি যা ততি আছো মই আই ৱেইটিং ফৰ ইউ আমাৰ মাজত আহি বস্তু দিছে আমি তাক নিমন্ত্ৰণ জনাইছো আহক দাদা আহক বহক বাপৰে বাপ আপোনাক মই ব্ৰেকআপ দিছি কালি দিছি ক'ৰ মালখান ক'ৰ আৰু মাল চব মোৰো আহি গ'ল মোক আপিটো ক'ৰ বেয়া ভাষা মাৰ দি চ'ত নচলিব কওক আপোনাৰ চেনেলটোৰ নাম জ্বৰ হাঁহ আপুনি আমাৰ চেনেলটোৰ নাম হ'ল জ্বৰ হাঁহ মই জহৰা বুলি ভাবিছিলোঁ বেয়া শব্দ আমাৰ চেনেলত প্ৰয়োগ নহয় সেইকাৰণে আমি দিছোঁ জ্বৰ একফালে জ্বৰ বুখাৰ হাঁহ টাংৰি হাঁহ জ্বৰ হাঁহ আমি না একটা কি নাগালেণ্ড লগা চকৰি ব্ৰেকআপ দিছে মানে কি নাগালেণ্ড লগা চকৰি নাগালেণ্ডৰ নাগালেণ্ড চকৰি নেতাকে মোক কথা কেনে লাগব আপনি কেনে বুঝেছি আমারটা ভালোই লাগে ভালো লাগে হার করে বতেছে আমরা যদি বাপু মুখেন চাই কেন লাগে তো হার করে বতেছে নিশ্চয়তি আরে গরে পেপে আনিলেওনি মাল নাগালেণ্ডৰ চকৰি চাব আজিকালি অসমত ব্ৰেকআপতকৈ বেছি কি চলি আছে জানে নাজানে নাজানো কি চলি আছে পে 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 দে এ বলিয়া ধৰি যাবি তো বলি নাখায় এ ভাই ধৰি যাবি পে 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 বলিয়া পাৰিবি পে পে বহুত হৈ গ'ল ৰিলেক্স হয় দৰ্শক আমি নতুন এটা অতিথি আমি নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ তেওঁ এতিয়া আহি পাইছে বাছত আমি ফোনটো লগাই দিছোঁ हेलो बोलिए क्या कहाँ हो आप गौरसुख हम तो गौरसुख का नहीं है ओ सॉरी कल गौरसुख फोन मारी दिसलो मैं पुलिसे আমার তো এটা নাগালেণ্ড লগা চকৰিটা কি হ'ব কি আমার নাগালেণ্ড লগা চকৰিটো কি হ'ব তেওঁ দিব আহি আছে তেওঁ দিব সব চকৰি লাগে আপি লাগে তিৰি লাগে বুঢ়িয়া লাগে মাইকী লাগে তো তোমাৰ গে লাগে সব তেওঁ দিব যি লাগে কিমান দেৰি হ'ব কোনটো কৰিলে তো ৰং নম্বৰ লাগি গ'ল না মোৰ हाँ कहाँ तक पहुंचे आप पहुंच गए ये भागा टीवी का दुकान जो है इधर से घुमाए तुम तो इसे अभी बाबर पॉटी करके आए एक लेटरिंग होगा वहां से आ जाइए हम यहाँ पर बैठे हैं हाँ ब्रेकअप आर्टिस्ट मेरे साथ ही बैठा है आओ कमिंग आइए से দে আপোনাৰ সমস্যাটো বাৰু মই চাওঁ দিছোঁ কেনে হ'ল পিছে ঘটনাটো কেনেকৈ ব্ৰেকআপ হ'ল ৰাইজক কওক কেনেকৈ ব্ৰেকআপ হ'ল দে কওক আপোনাৰ অলপ ভাল কি কৰি বাজেট নাই আমাৰ মেইন কথা বাজেট নাই ভিউছে নাহে ভিউজ আহিবতো নাহে ভিউজ মোৰ কিয় নাহিব
Kapain nas na. Zule na kay অলপ. Ningni mata di asa. Phebla. Ko মোৰ সমস্যাটো কি হ'ব? সমস্যাটো ভালকৈ ভাঙি মাতি নকাকে বাপা এ বাপা মাথা গৰম কৰিব নাহিবি দে বৰৰ পে বা নকাকে কি ক'ম? সমস্যাটো ব্ৰেকআপ কেনকে হল কেনকে পতছলি ছাগাল দি পতছলি নে মুৰ্গী দি পতছলি নকাকে মই অ গাহৰি দি পতাইছিলোঁ। গাহৰি 3 কেজি 3 কেজি গাহৰি দি পতছি সেইটোতো 5 লাখ ফাৰ্ষ্ট গিফ্ট 3 কেজি পিক ডাইনোসৰ নেকি সেইটো তা ডাইনাছৰ নহয় গাহৰি। নহয় আপি ডাইনোসৰ আছিল নেকি আপিটো ডাইনাছৰ নহয়, আপিটো গাহৰি তোতকৈ ধুমবা পিতো পিক লগা। তোতকৈ ধুমবো অঁ আপিতো ধুমবো মোতকৈ ধুমে গাহৰি লগা আপি। বাপু গাহৰি দি পতাইছে গাহৰি দি পতাইছোঁ। মানুহ চকলেট দে ফুল দে তো গাহৰি দি পতাইছে নাগালেণ্ডৰ পিপেন খাবা নাপাৱা তাতে যে গাহৰি লাগে। আপুনি কেনেকে পতালে আমি গম পালো আপোনাৰ ব্ৰেকআপটো এ চলি আছে তাৰ কেনেকে থকা কয় মই কিবা চাই চাবি দে পিছত চাবি কৈছো কৌ ব্ৰেকআপ কেনেকা হ'ল চব তাৰমানে কি অজস্ৰ মূৰে মুখাই বু চাৰা মোবাইলটো চাব শিঙিয়ে ঘৰ কৌ কিবা মাল চাল কৰি এই বাপা এই চেণ্ডেল কাণে পাতে চৰাম সেইফালে কৌ পৰা বহিলোঁ টক চুপ পানী খা আমি তার ফোন আছি আমার ও দা আসি এই हम तो बाजी तो ओ हाँ दादा पहुंचे आइए हम इंतजार कर रहे हैं आपका किसका इंतजार कर रहे हैं? ए भाई भाग भी है भाग भी रहो बाजी चलित ना हमारे मियाँ কি লৈ कुनी अपने में से कुनी কাক ফোন কৰিছিলি তেনে তই মই সি अपनी निकली অ क्या कैसा অলপ তো অলপ আগে যাওঁ क्या कैसा ये भाई ये उधर कैंबर एक्सुदे मोय गुटी ही वो मान लिया सही जा तो ते macam maksud moi tu macu ar lagi alap amak mukmar buta mar age dah sulap age dah যামো যাওঁ oh naya অকে নাও sorry mun polisi ni কেনে বলি মাতি so takut berapa দাদা আপুনি আমাৰ প্ৰেৰণা আপুনি আমাৰ জান আপুনি আমাৰ হৃদয় আপুনি আমাৰ কলিজা আপুনি আমাৰ ভৰি আপুনি আমাৰ খুচি এতিয়া আমি কথা পাতি নাগালেণ্ডৰ ছোৱালীটো পলাই গৈছে মানে এই ব্ৰেকআপ দি দিছে আপুনি কথাটো কওক আপুনি ভাঙে বাতৰি কওক মই ক'ব পৰা নাই এই হাতীটো মোৰ কথা নুবুজে তো ব্ৰেকআপ দিছে পাঁচলি দাদা আপি হা কেনা পাঁচলি হা কিন্তু তো ব্ৰেকআপে দি দিলি মাল ভাল আছে হা চানিলিয়ন আৰু ক'ত মাল ল'বি তই গাড়ী দি পতাইছে বোলে দাদা 3 কেজি গাহৰি দি পতাইছোঁ 3 কেজি গাহৰিত মাল পুতি গৈছে তো চানিলিয়ন মাল জিও এখন পাঁচলি দেখাই আছে একজাক্ট তই মাল ল'বি এইটো হা 3 কেজি গাহৰি তোৰ পৰা কাটি দিছে নেকি ক'বাত তোকে তই গাহৰি আন পাই চাপি বোলে দেখাই আছে জুকু দেখাব লাগিব ক'ত গাল নাচাবে চব জ্বলা জুকটো আম্বাই দেখাবি তোক এইটোৱে পতাইছে তই কিন্তু আপি বাবা কি এইটো তোৰ চব বস্তু আছে তথাপিকে পতাব লাগে পপ কি বক আছে দেখোন তো তোলাই হাতকে ৰে ও মালিক মই মাৰামাৰি কৰিবি মালিক মই লাগতে কৰি এ ভাইটি এতিয়া কৈছো কৰি দগা ভাষা মাৰিম চব নাই মই অলপ এখন 50 টকা লাগি তো তাত কি জানা আপা 10 বাম পৰিলে দেখো থেংক ইউ আমার ফোন করেছি অলপ থাকে এনেকে আছে তই হা
এক মাতছে কে তোর তোর পাগলা কে মাতছে পাগলা আছে আপা মই আপা চাবি নেকি আচাও আও আপা মই আপা ওরে আছে মোৰ মই যাও দে এ দাদা পাগলা আছে নেকি এই চৌকিয়ান কে মাতছে কো যাব লাগে ৰাতাৰি ৰখি আছে মই সাইলেন্ট সাইলেন্ট মই তো কথা কৈছো কি যে কও? ব্ৰেকআপৰ কথা কাৰ ব্ৰেকআপ কি? কাৰ হৈছে ৰা ভাইটি ৰ কি জি ৰ তোৰ এ ব্ৰেকআপ মই যাওঁ এই তন্দেন এই তই যাই যা কথা কথা Breakup কাৰ হৈছে ইমান তই কুকুৰছিলো ব্ৰেকআপ মোৰ হৈছে হা মোৰ হৈছে তোৰ ব্ৰেকআপ হৈছে যে ক ব্ৰেকআপৰ কথা ব্ৰেকআপৰ কথা কৈ মই তোৰ ব্ৰেকআপ টেনচন নকৰিবি কি কৰিব লাগে হা তই কি কৰিব লাগে মই তোক কৈ দিওঁ এটা মোৰ আছে মোৰ কথাটো শুনবি নে তই শুনিলো হে ভাই এই ৰাতিপুৱা উঠি 12টা বজাৰ পৰা বহি আছো ইয়াতে মোৰটো শুন এতিয়া গেলি এক কাপ চাহ খাব মোৰটো শুন চাহ তাহ খাব আনকে চৌ কোচ বহি আছে পানী অলপ খাই যদি গল গল কৈছে মোৰটো কথাটো শুন তই পানী খাওঁ তই- কিয় খাম মুখখন মাৰিছো ইয়ে তো গোটা খাই মেলি গৈ ধুম মুখে খালো মই দিছো ৰ খা পানী পানী কি খালি পানী খা মুখা গোটা ভিজিলি আপনি এ স্যার তো কই লগে কি হৈছে তোৰ কওঁ মোৰ ব্ৰেকআপ হৈছে তোৰ ব্ৰেকআপ হৈছে এতিয়া ব্ৰেকআপ হৈছে তই এতিয়া কি কৰিবি আপিটো লৈ ৰিলেশ্যন আহিব আছে নে পাৰিবে আছে পাৰিলে তই কি কৰিব লাগে মই তোক কৈ দিওঁ শুনতে না এ জোরে নকাকে অলপ মই মই বুজা নাই আছো মই বেছি জোৰতো কথা নকয় মোৰ প্ৰেছাৰ আছে মাৰা যাম পেশা থাকলে মারা যায় না হাড়ে থাকলে মারা যায় কিবা এটা কৈছো যে মনত থাকে এতিয়া মোৰটো শুন ৰাতিপুৱা উঠি হা উঠি কি ডাইৰেক্ট গেলা খাইবি কি ফাৰ্ষ্ট টাইম কি টকা তই যিমান খাব পাৰা তোৰ কথা গেলা খালে এইটো গেলি এইটো ওৱান এইটো যাব পাৰা তই ভাবি যদি ইমান ইচ্ছে পাৰিবতো লাগব যাতে এক নম্বৰ কথা এইটো ঠিক কি 2 নম্বৰ 2 নম্বৰ তই 12টা মানত ভাং খাবি 4 চিলিম 5 চিলিম যিমান তই ভাঙি খাই দেখ 12টাৰ পৰা হা তাৰে পিছত হাতীবিলাক হোৱাৰ লগ লগ গেন্দা এটা আনবি গেন্দাইটো শুনবি ও স্যার ও রবুক মু মারকে পাইছে মাৰকে বাপেকা চৌচাই আমার উঠে বেয়া করে মুখ মারবো বাপেকে সি পাৰিব লাগব নহ'লে তই তাৰ অৱস্থা কি সুইচাইড কৰ পাৰি নাযায় দুইবার গেছি হা 10 কি হ'ব এতিয়া কৈছো দুইবার গেছি একো নহয় কোন মোৰ আৰু কোন পইচা নাপালি কি কৰি মই কৈ দে ৰিজেক্টত যাবি ৰিজেক্ট পইচা সুধবি যেতিয়া হয় লগাত নিদিলি ডাইৰেক্ট ঘোচা মাত দিবি ভাইটি এটা ডাইৰেক্ট কথাই নাই মোক ঘোচা মাত দিবি মই শেষ মই গেলো তে তই কালি পাই মই সব বন্ধ কৰিব লাগা আবু বাপেকে বুজিলি ভিডিও চাই মই মৰলু চাক দেই চলটো পাহৰিব নালাগিব ইমান টেনচন ৰিক্সা নাই মোকতো শুন শুনছে না পইচা নাপালি ডাইৰেক্ট কথাই নাই যাবি আৰু বাপেক এটা ঘোচ মাত দিবি চকুত পইচা দি দুইটা পইচা দি নেদলি মাৰবি নেদলি বৰ্ডু মাৰবি বেয়া মাৰবি ৰাতি কি কৰিবি জানা দিনটো সেই হাতীবিলাক গেলি ভাতিটো সেই খাবি গেন্দাইতে ৰাতি মোক ফোন কৰিবি মই কম দিব লাগিব আৰু আছে ৰাতিটো কি হ'ব ৰাতি মন পৰি থাকিবি মোক ফোন কৰিবি তই আৰু কো পৃথিৱীত যিমান বস্তু সব কো খাবা নকাকে আকৌ ব্ৰেকআপ হোৱাৰ পিছত থাকিলে বহি ৰাস্তা খাবাই লাগব তেই কি তাৰ মনত নাথাকিব মন থাকিলে কি মই চুইচাইড কৰি খাব যদি আপুনি তাৰ মুঠ পাগলা হৈ যাবি এতিয়া সেইগিলা খাই থাকি মই জুলখান খানত সুসাইড করবি সেখান ফ্যান ভাঙি নিয়ে সিলিং এতে করবো গাহেরি ওই সুসাইড করে কি পৰাই কুলা সিলিং যখন হইবল মাটি জুলখান মুর আমি স্বভাৱ বেছ সব আছে দেখান কি মই যাওঁ এইগিলাখান লোক মাতো ও মা মারলে কি দাদা তাই কেন কে থাকে নকলা কুত্তাক তো কুত্তাক